সংবাদ গোষ্ঠী ভয়েস 24 তৰফৰ পৰা কৌতুক অভিনেতা মনিন্দ্ৰ দাসক সাহায্য প্ৰদান। জটিল ৰোগত আক্ৰান্ত হৈ আছে কৌতুক অভিনেতা মনিন্দ্ৰ দাস ওৰফে ভূত। ৰঙিয়াৰ নিকটৱৰ্তী কৰৰ গড়ভিতৰ গাঁৱৰেটি নিসহায় পৰিয়াল। গোপাল দাস আৰু মীনা দাসৰ একমাত্ৰ পুত্ৰ মনিন্দ্ৰ দাস ওৰফে ভূত কিছুদিনৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। কিছুদিন আগৰ পৰা মনিন্দ্ৰৰ লাহে লাহে শৰীৰৰ অংগবোৰ বিকল হয়। দিন হাজিৰা কৰা পিতৃয়ে বিভিন্ন চৰকাৰী বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ সুফল পোৱা নাই মনিন্দ্ৰ ওৰফে ভূতৰ স্বাস্থ্যৰ ক্ষেত্ৰত। পৰিয়ালটোৰ আৰ্থিক অৱস্থা অতিকৈ নিম্নমানৰ হোৱা হেতুকে উন্নতমানৰ চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই ল'ৰাটোৰ স্বাস্থ্যৰ ক্ষেত্ৰত। লোকক হহুৱাই ফুৰা মনিন্দ্ৰ এতিয়া বিচনাতে মাতৃৰ কোলা আৰু পিতৃৰ কোলাতে মূৰ থৈ এটাৰ পিছত আন এটা দিন পাৰ কৰিছে পিতৃ মাতৃয়ে। অৱশেষত উপায়ন্তৰ হৈ পিতৃ মাতৃয়ে সহায় ভিক্ষা মাগিছিল মুখ্যমন্ত্ৰী আৰু হৃদয়বাৰ ৰাইজলৈ। দম্পতীহালে কাতৰ অনুৰোধ জনাইছে লোকক হহুৱাই ফুৰা একমাত্ৰ পুত্ৰ মনিন্দ্ৰক উন্নতমানৰ চিকিৎসাৰ বাবে যাতে সহায় কৰে পৰিয়ালটোক চৰকাৰৰ হৃদয়বান লোকে। অৱশেষত সংবাদ গোষ্ঠী ভয়েস 24 তৰফৰ পৰা কিছু পৰিমাণে সকাহ দিয়াৰ প্ৰয়াস কৰিলে। সৰসজ্জাত পৰি থকা কৌতুক অভিনেতাগৰাকীৰ বাসগৃহত সংবাদ গোষ্ঠীত উপস্থিত হৈ নগদ 25,000 টকা এমাহৰ ৰেচনৰ লগতে কিছু পৰিমাণে ফল মূল যোগান ধৰে। পৰিয়ালটোলৈ নামি অহা সংকটৰ সময়ত যে সংবাদ গোষ্ঠীটোৱে পৰিয়ালটোক কিছু পৰিমাণে সহায় আগবঢ়ালে তাৰ বাবে সংবাদ গোষ্ঠীটোক ধন্যবাদ জ্ঞাপন কৰিছে। ৰঙিয়াৰ পৰা খাদিমালী ৰিপৰ্ট ডি নিউজ এক্সপ্ৰেছ 365। যে ঘৰত আহি যে আমাক যে সহায় জনাইছে বা সহায় কৰিছে ইয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আমি। গতিকে আপোনালোকক আৰু কি বুলি আমি আৰু আশীৰ্বাদ দিম বা ধন্যবাদ দিম, ইয়াতে আমি আৰু সন্তুষ্ট আৰু কেনেকৈ অনুভৱ মানে কি ক'ম, মই ল'ৰাটো পৰি আছে বিচনাত আৰু এতিয়া আকৌ গুৱাহাটীৰ পৰা মানুহ আহি সহায় অলপ কৰিলে আৰু কোনে কি দিয়ে কোনে কি নেদেয় সেই কথাটো মই নাজানো আৰু ল'ৰাটোক যেন সুস্থিত কৰে, সকলোৱে সহায় সাহায্য কৰে, সেইখিনি আৰু কামনা আৰু। ভয়েস 24